হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কনজাংটিভাইটিছ সম্পৰ্কে, মানে আই ফ্লু সম্পৰ্কে, যিয়ে সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্যত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। যিয়ে নহওক, আই ফ্লু হৈছে ভাইৰাছ বা বেক্টেৰিয়াজনিত এবিধ সংক্ৰামক ৰোগ, আৰু ইয়াৰ লক্ষণসমূহ হৈছে যে এটা বা দুয়োটা চকু ৰঙা পৰি যোৱা, চকুত বিষ অনুভৱ কৰা, চকুত খজুৱতি হোৱা, চকুৰ পৰা অনবৰতে পানী নিগৰিত হোৱা, বা এই পানীটো অকণমান হালধীয়া টাইপৰ হোৱা বা আঠাযুক্ত পানী ওলোৱা। এতিয়া আহিছোঁ ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে ক'বলৈ গ'লে প্ৰথমতে হৈছে যে আপুনি যেতিয়াই তেতিয়াই আপোনাৰ অপৰিষ্কাৰ হাতেৰে আপোনাৰ চকুজুৰিখন টাচ নকৰিব, আপুনি চেনিটাইজ কৰিব বা হাত দুখন ধুই ল'ব। তাৰপিছত যদি চকুত খজুৱতি হয় তেতিয়া আপুনি হাতেৰে স্পৰ্শ কৰিব পাৰিব। ৰ'দত গ'লে আপোনাৰ অকণমান প্ৰব্লেম হ'ব পাৰে, তেতিয়া আপুনি ক'লা চশমা এখন ইউজ কৰিব পাৰে। আৰু ছোৱালীহঁতৰ কাৰণে কৈছোঁ, তেওঁলোকে এই কনজাংটিভাইটিছ হ'লে বা এইবোৰ লক্ষণ দেখা দিলে তেতিয়া চকুত কাজল বা তেনেকুৱা টাইপৰ কছমেটিক্স একো নলগাব, এইটোৰ পৰা অকণমান বিৰত থাকিব। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে কনজাংটিভাইটিছ হ'লে বা এইবোৰ লক্ষণ দেখা দিলে আপুনি নিজেই নিজৰ ডক্তৰ নহ'ব, ওচৰত থকা এজন ভাল ডক্তৰ বা হস্পিটেলত যাব, পৰামৰ্শ ল'বলৈ, ট্ৰিটমেণ্ট ল'ব, ভাল হৈ যাব। বা এনেকুৱাও নকৰিব যে আনট্ৰেইনড এজন ফাৰ্মাচিষ্টৰ ওচৰত যাব, যাই মেলি ঔষধ ল'ব, তেনেকুৱাও ভুল নকৰিব। ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট হ'লে একো প্ৰব্লেম নাই, আপুনি তেওঁলোকৰ পৰামৰ্শ মতে আপুনি মেডিচিন ল'ব পাৰে। গতিকে সকলোৱে সাৱধান থাকক, সুস্থ থাকক, ভালে থাকক, সকলোৰে ভাল কামনা কৰিছোঁ। ধন্যবাদ।